ৰাতিপুৱা সময়ত জানো কেলে ইমান যে ভোক লাগে ঠাণ্ডা হওক যি কিবা ভাত থাকিলে হয় আৰু মই মুঠতে খাওঁ এতিয়া ঠাণ্ডা ভাত অলপমান আছে আৰু কেনেকৈ খাম চাবচোন দেই কিহৰ লগত খাম মই যাওঁ এতিয়া ঠাণ্ডা বিটাকে খাই লওঁ এতিয়া ঠাণ্ডা ভাতৰ লগত খাবলৈ মই দুটা আন্দা মানে কণী এনেকৈ কৰি এনেই পিঁয়াজ চিয়াজ একো দিয়া নাই এনেই টষ্ট কৰিছোঁ ওপৰতে অকণমান হালধি গুড়ি আৰু নিমখ আৰু জলকীয়া গুড়ি অকণমান ৰেড চিলি পাউডাৰ অকণমান এনেই ছটিয়াই দিছোঁ মটৰ চটৰ দি পেলাই মানে ভাতখিনি ভাজিলে ভালো লাগে ন খাই পেলাই আৰু মই ভাত ভাজি তাৰপাছতে এতিয়া এইটো ডিমটো এনেকৈ ফল কৰি দিলোঁ কৰি পেলাই এতিয়া মই এই ভাতৰ লগত এতিয়া কেনেকৈ খাম ভাতখিনিও মই ফ্ৰাই কৰি ল'লোঁ কিন্তু ফ্ৰাই কৰাটো নেদেখুৱালোঁ আৰু তাৰপিছতে এতিয়া অকণমান তেল অকণ সৰহকৈ দি ভাতখিনি যে ভাজিলোঁ আৰু এই ডিমটো দি পেলাই কেঁচা জলকীয়া সৰহকৈ দি দিছোঁ খাই মানে বেলেগ মজা লাগে জানেনে এতিয়া খাই লওঁ